নমস্কাৰ, মই হৰিতা। আজি মই লৈ আহিছোঁ এটা নতুন ৰেচিপি ভিডিঅ'। মানে ভিডিঅ'টো এনেকৈ আৰম্ভ হ'ল, মায়ে মোক মাছ ভাজিবলৈ ক'লে। মই আৰু বোলে মাছে অকল ভাজিয়ে দিম নে অকণমান বেলেগকৈও জুতি লওঁ। মানে আজি পঁইতা ভাত দুটামান আছে, পঁইতা ভাতৰ জুতি বনাবলৈ এয়া পুৰৈ পাত দুটামান লৈ আহিলোঁ। লগতে মিহি মিহিকৈ পিঁয়াজো অকণমান কাটি ল'লোঁ। এই পুৰৈ পাতকেইটাৰে এতিয়া ধুনীয়াকৈ এটা বৰ বনাম বুলি ভাবিছোঁ। চাবচোন, একেবাৰে একদম পাতকেইটা যেনে হৈ থাকিব। আপোনালোকেও বনাব পাৰে একেবাৰে সহজতে। মানে পঁইতা ভাত বা এনেই আৰু গৰম ভাতৰ লগতো জুতি ল'ব পাৰে আৰু খাবলৈ কিন্তু বিৰাটেই সোৱাদ হয় দেই। এদিন খাই চালেই গম পাব। পুৰৈ পাতটো সকলোৰে থাকেই আৰু ঘৰত এডাল পুই থাকেই আৰু এয়া মোৰ সানি লোৱা হৈ গ'ল। বেলেগ একোৱে দিয়া নাই, কেৱল বেচন দিছোঁ আৰু পিঁয়াজ। পুৰৈ পাতটো দেখিলে এটা এটাকৈ ভাজি লৈছোঁ। আৰু কোনোবাই যদি কুটি ল'ব বিচাৰে কুটিও ল'ব পাৰে। কুটি ল'লে আৰু দেখাত আৰু পুৰৈ পাত বুলি গম নাপায়। এতিয়া আৰু পুৰৈ পাতটো যেনেই হৈ আছে। আপোনালোকেও বনাই চাবচোন এনেদৰে। আৰু এইফালে মাছৰ তেল অকণমান ওলাইছিল, এইখিনিও মোৰ ৰৈ যোৱা বেচন আৰু পিঁয়াজৰ সেইখিনিৰে মানে লেটিয়াই মানে ভাজি থলোঁ। আৰু এইটো খাবলৈ মই বিৰাটেই ভাল পাওঁ। আৰু কেতিয়াবা ওলায় আৰু কোনোবাটো মাছৰ, আজিৰ মাছটোৰ ওলালে সেইবাবে এনেকৈ বনাই থলোঁ। এইটো আৰু ৰৈ যোৱাৰ কাৰণে কৰিলোঁ। মই মানে আজি পুৰৈ পাতৰে বৰ বনাম বুলি আহিছিলোঁ। এনেকৈ পুৰৈ পাতৰ বৰ বাৰু কোনে কোনে খাই পাইছে জনাবচোন। চাওকচোন কি ধুনীয়া দেখা হৈছে। আপোনালোকে এনেদৰে বনাব পাৰে। দেখাটো ভাল দেখি দেই, কিন্তু এনেদৰে বনাই চাবচোন যদি বনাই পোৱা নাই। মই এইফালে মাছখিনিও বহাই ল'লোঁ, যিহেতু মোৰ মাছ ভজাই আছিল দায়িত্বটো। এইফালে হৈ গ'ল চবখিনি। আজি পঁইতা ভাতৰ জুতি। আজি ভাত সাজৰ এনেকৈয়ে খালোঁ। যদি ভিডিঅ'টো ভাল পালে আগৰ দৰে মৰম দিব বুলি আশা ৰাখিলোঁ। সকলোৱে ভালে থাকক, শুভৰাত্ৰি। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম।